প্ৰেজেন্স মোৰ উশাহ মোৰ প্ৰণয়। কথা বিকাশ নয়ন কলিতা, কণ্ঠ বিশ্বজিৎ শৰ্মা আৰু সুপ্ৰীতি শৰ্মা। চন মোৰ মেট্ৰিক পৰীক্ষা শেষ হৈছিল। মাৰ্চ মাহৰ 8 তাৰিখে কাষৰ বাইদেউৰ বিয়াত তাইক দেখা পাইছিলোঁ। দুপৰীয়া খানা খাব যাওঁতে লগৰ দুজনৰ লগত চৰ্ত ৰাখিছিলোঁ সিদিনাই তাইৰ ফোন নম্বৰটো আনিম বুলি। সেইমতে গধূলি সোনকালে বিয়াঘৰলৈ গৈছিলোঁ। বিয়াত অলপ সহায় কৰি দি তাইৰ পেহীহঁতৰ দাদাকেইজনৰ লগত অলপ কথা পাতি আছিলোঁ। দৰা অহাৰ আগে আগে তাই জেঠীমাকৰ ঘৰটো সাৰি আছিল। সেইখিনি সময়তে মই আমাৰ কাষৰে ছোৱালী এজনী হতুৱাই তাইক মোৰ ভাল লগা বুলি ক'ব কৈছিলোঁ। লগতে ফোন নম্বৰটোও দিবলৈ কৈছিলোঁ। সেইমতে তাই কৈছিল গৈ। কিছু পিছত উত্তৰ আহিল তাইৰ হেনো নিজা মোবাইল নাই, মোৰ নম্বৰটোহে লাগে। এতিয়া মই মোৰ নম্বৰটো কিহত লিখি দিওঁ তাকে চিন্তা লাগিল। বিয়া ঘৰত একো তেনে বস্তুও নাই লিখি দিব পৰা, মোৰ ওচৰত কলমো নাই। মই বুদ্ধি এটা সাজিলোঁ। সেইমতেই বিয়াৰ ৰান্ধনি ঘৰত গ'লোঁ। তাৰ পৰা এডোখৰ এঙাৰ আনি ভোজপাত এখিলাৰ পিছ পিঠিত তাত মোৰ নম্বৰটো লিখি জুৰি হাতত দিবলৈ গ'লোঁ। জুৰি মানে আমাৰ কাষৰে ছোৱালীজনী। অৱশেষত তাই গৈ দিলে। মোৰ মনটো ভাল লাগিল, জীৱনত প্ৰথম তেনে অভিজ্ঞতা। কিন্তু দুখৰ কথা, নম্বৰটো তেওঁ চিনি নোপোৱা হৈ থাকিল। পিছত জুৰিয়ে বিয়াৰ চিঠিৰ এনভলপ এটা আনিলে ক'ৰবাৰ পৰা। এতিয়া নম্বৰটো কিহেৰে লিখোঁ? মই কৈ পঠালোঁ তাইৰ আইলাইনাৰডাল দিবলৈ। তাইও সহযোগ কৰিছে। কথামতেই কাম। তেনেকৈ ফোন নম্বৰটো তাইক দিলোঁ। দৰা আহিল। সকলো ব্যস্ত। বাৰাণ্ডাত আমি বহি আছিলোঁ সিহঁতৰ পেহীহঁতৰ দাদাকেইজনৰ লগত। তাইও আহিল কাষত। তেনেকৈ তাইৰ লগত আকৌ কথা পাতিলোঁ। বেণ্ড পাৰ্টিৰ মাত তাৰ মাজতে ক'লে, কাইলৈ মিছ কল দিম তোমাক। মোৰ বাৰ মোবাইল কিন্তু বেলেঞ্চ কাটিলে বাই দিব মজাটো। তেতিয়া মই ক'লোঁ ঠিক আছে, আবেলি 4টা বজাত একেৰাহে 3টা মিছ কল দিবা, মই গম পাই যাম তুমি বুলি। বিয়া ৰাতি ঘৰলৈ 2 বজাত আহিলোঁ। তাৰ আগত দুয়ো কথা পাতি আছিলোঁ। পিছদিনা মই ৰৈ আছোঁ উৎসুকতাৰে 4 বজালৈ। 4 বজাৰ আগে বৰভাগ কলেজৰ ফালে ওলাই আহিছিলোঁ। অকলে অহা নাছিলোঁ। যি দুজন বন্ধুৰ লগত চৰ্ত ৰাখিছিলোঁ তাৰো এজন মোৰ লগত আছিল। 4 বাজি গ'ল। এটা অচিনাকি নম্বৰৰ পৰা মিছ কল। ভয়ে ভয়ে ৰৈ আছোঁ আৰু 2টি মিছ কললৈ। কিজানিবা নহয়ে। তাৰ পাছত আকৌ এটি মিছ কল। মনটো ভাল লাগিছিল বহুত। তাৰ লগে লগে 3 নম্বৰটো মিছ কল। সেইখিনি সময়ৰ অনুভৱ মই প্ৰকাশ কৰিব নোৱাৰোঁ। বিশ্ব জয় কৰা যেন অনুভৱ হৈছিল। বন্ধুজনক কৈছিলোঁ, ঐ এয়া চা মিছ কল আহিল। মোৰ লগত চেলেঞ্জ কৰিছিলি নহয়। সি ক'লে ফোনটো লগা এতিয়া। মই ফোন কৰিলোঁ আৰু ফোনৰ সিপাৰে লাহেকৈ ভাহি আহিল, হেল্ল'। হেল্ল'। তোমাৰ ফোনটো নাহিব বুলিয়ে ভাবিছিলোঁ। তথাপিও বহু অপেক্ষাৰ অন্তত মোৰ কথা যে তুমি ৰাখিলা। তুমি দিয়া নম্বৰটো চিনি নোপোৱা হৈ গৈছে। মই কিবাকিহে আন্দাজমতে ডাইল কৰিছোঁ। উপায় নাই, ৰাতিটো গমেই পাইছা। বাৰু কেতিয়া গৈ পাইছা? মই পুৱাই আহিছোঁ দাদাহঁতৰ লগত। আহি শুইছোঁ। ভাত পানী খাই কাম বন কৰি তোমালৈ ফোন লগাইছোঁ। বাইদেউ এইখিনি সময়ত শালত বহে সদায়। আজিও বহিছে। এইখিনি সময়তে মোবাইলটো চোৱাৰ সুযোগ পাওঁ। মই ভাত পানী সোনকালে খালোঁ। পুৱা উঠাত অকণমান দেৰি হ'ল। 4টা বজালৈ ৰৈ আছিলোঁ মই। এতিয়া এই লগৰজনৰ লগত কলেজৰ ফালে ওলাই আহিছোঁ এবাৰ। পিছে পুৱা উঠি তুমি গ'লানে আছা উমান ল'বলৈ বিয়াঘৰৰ ফালে? গৈছিলোঁ। নাহা বুলি ভাবিছিলা নেকি? এনেকৈ বহু সময় কথা পাতিছিলোঁ। শেষত তাই
মায়ে মাতিছে, বাও আহিব, মই যাওঁ। তুমি ফোন নকৰিবা এনে, মই মিছ কল দিলেই কৰিবা হা। অঁ দিয়া, ঠিক আছে যোৱা। অহা কাইলৈ ৰৈ থাকিম মই তোমালৈ 4টা বজাত। অ'কে, বাই। তেনেদৰেই আমাৰ কথা বতৰা আগবাঢ়িল। এটা সময় আছিল আমাৰ কথা পতাৰ, আবেলি 4টা বজাত। আবেলি 4টা বজাত সদায় ওলাই যাওঁ মই কথা পাতিবলৈ। তাই প্ৰথম দিনাই কৈছিল চৰ্তবোৰ, ক'ত কেনেকৈ কথা পাতিব, কাৰণ মোবাইলটো তাইৰ নাছিল, তাইৰ বায়েকৰহে আছিল। এনেকৈ আমি কথা পাতিছিলোঁ। তেতিয়া তাই ক্লাছ 9ত পঢ়ি আছিল। এনেদৰেই কেইমাহমান পিছত মোৰ নম্বৰটো সলনি হ'ল, কিন্তু তাইৰ নম্বৰটো মোৰ তাত নাছিল। সেইবাবে আমি 4 মাহ পৰ্যন্ত কথা পতা নাছিলোঁ। কোনোদিনে ভবা নাছিলোঁ বা তাইও ভবা নাছিল আকৌ ফোন কৰিম বুলি। তাই প্ৰায় মোৰ নম্বৰত ফোন কৰি নেপায়, তাইও আশা বাদ দি পঢ়াত লাগে। 4 মাহৰ মূৰত মোৰ পুৰণি মানিবেগটোত তাইৰ নম্বৰটো বিচাৰি পাইছিলোঁ। ভয়ে ভয়ে মোৰ নকিয়া 1600 মডেলৰ মোবাইলটোৰে এটি মিছ কল দি নম্বৰটো সজীৱ আছেনে চাইছিলোঁ। বায়েকৰ হাতত থাকে গধূলি মোবাইলটো। চাইছিলোঁ নম্বৰটোত ফোন লাগিছিল সিদিনা। পিছত বুদ্ধি এটা কৰি মোৰ নামটো মেছেজ কৰি পঠিয়াই দিছিলোঁ, যাতে গম পায় কোন বিকাশ। হয়, মই ভবাটোৱে হ'ল। পিছদিনা ফোন আহিল। তাইৰ কত যে অভিমান, খং, ৰাগ। তেনেকৈ আকৌ ফোনত যোগাযোগ আৰম্ভ হ'ল আমাৰ। মাজে সময়ে তাই আমাৰ ফালে আহে, মন্দিৰ বা বিয়া সবাহত বা জেঠীমাহঁতৰ তাত। তেতিয়া তাইক দেখা কৰিব যাওঁ, কিন্তু দূৰে দূৰেহে। এনেকৈ তাই মেট্ৰিক পৰীক্ষা পাছ কৰিলে আৰু মই হায়াৰ ছেকেণ্ডাৰী। সেইটো সময়তে মানে 2016 চনৰ অক্টোবৰ মাহৰ যেতিয়া দুৰ্গা পূজা হৈছিল, দুৰ্গা পূজাৰ অষ্টমীৰ দিনা তাইৰ অজ্ঞাতে মোৰ বন্ধু মৃদুলক লগত লৈ বাঘেশ্বৰী মন্দিৰত পূজা চাব গ'লোঁ। চিনি নাপাওঁ ক'ত কেনেকৈ যায়, বাটৰুৱাবিলাকক সুধি সুধি গন্তব্যস্থান পালোঁ। তাত তাইক লগ পাম বুলি গোটেই ঘূৰিলোঁ, নাই, নাপালোঁ। পিছত তাইৰ ঘৰৰ কাষৰ বান্ধৱী এজনীক ফোন কৰিলোঁ। গম পালোঁ তাই অহা নাই। শেষত তাইৰ পৰা ফোনতে তৃষ্ণাৰ ঠিকনাটিলৈ আগবাঢ়িলোঁ। বান্ধৱীজনীয়ে কোৱা মতে তাইৰ ঘৰৰ সন্মুখেই গুচি গ'লোঁ। নাই, মনটোৱে মনা নাছিল। মৃদুলক কৈছিলোঁ যে মোৰ ভালপোৱাখিনিত যদি কোনো দাগ নাই, তেতিয়াহ'লে তাইক এবাৰলৈ হ'লেও দেখা পাম, বল উভতি আকৌ বাটটোৰে আকৌ যাওঁ। কিন্তু সেইখিনি সময়লৈকে তাই জনাই নাছিল মই যে তাইৰ গাঁৱতে আছোঁ। উভতি আহোঁতে তাইৰ বান্ধৱীজনীক লগ পালোঁ। তাইৰ হৈ কথা পাতিলে অলপ। আশ্চৰ্যৰ বিষয় এই যে তাই ঘৰৰ পৰা ওলাই আহিছিল ৰাস্তাত সেইখিনি সময়ত, আৰু মোক দেখাও পাইছিল বাইকখনত বহি থকা। মোক দেখিয়ে যিটো হাঁহি মাৰিছিল তাই, আহা, আজিও পাহৰিব পৰা নাই মই। মনত আছে চুলিত জেতুকা লগাইছিল তাই সিদিনা। তেনেদৰে ওচৰত আহি মাতি লৈ গৈছিল ঘৰলৈ। সেয়া প্ৰথম আছিল তাইৰ ঘৰত যোৱা, আৰু 2 বছৰ মূৰত তাইক ওচৰৰ পৰা দেখা। প্ৰথম লগ পোৱাৰ দিনাৰ পৰা সিদিনা নিচে কাষত পাইছিলোঁ। মাকৰ লগত চিনাকি হৈছিলোঁ। চাহ পানী দিলে আমাক দুজনকে। এইফালে বৰষুণ দিছিল বাহিৰত। এনে লাগিছিল যেন সুখৰ চকুলো বৈ আহিছিল সমস্ত ধৰাৰ। বৰষুণলৈ মনত পৰিল তাইৰ ঘৰত গ'লেই বৰষুণ দিয়া হ'ল এতিয়া। বৰষুণ কমাৰ পাছত ঘৰলৈ উভতি লওঁ। উভতাৰ আগত তাইৰ কপালত এটি বিশ্বাসৰ চুমা যাচিছিলোঁ সিদিনা তাই আকৌ গভীৰভাৱে বুজি উঠিছিল মোৰ ভালপোৱা। এনেদৰেই গুচি আহিছিলোঁ মনটোত বহুত ফূৰ্তি লৈ। তাই তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। সেইটো বছৰৰ শেষৰ ফালে দৌৰে মাজত তুমুল কাজিয়া লাগি 2 বছৰলৈকে সম্পৰ্কটো ফাট মেলিছিল। আৰু কিবা ক'বানে? নকওঁ, সকলো দেখোন গমেই পাইছা। কিয় এনে কৰিলা তুমি? নাজানো, কিজানি
সময় আহ্বান জনাইছে। চোৱা, সুখী হোৱা তুমি। মনত ৰাখিবা, তুমি যেতিয়াই মোক বিচাৰিবা তেতিয়াই পাবা কাষত। মনো নাকান্দিবা প্লিজ, নাকান্দিবা। মোৰ দৰে স্বাৰ্থপৰ এজনৰ কাৰণে তোমাৰ মূল্যৱান চকুলো বৈ যাবলৈ নিদিবা প্লিজ। মই কথা দিছোঁ তোমাক, এদিন উভতি আহিম মই তোমাৰ ওচৰলৈ। হয়তো অলপ পলম হ'ব, ৰাখিবানে তেতিয়া মোক? মই কৈছোঁৱেই দেখোন তোমাক, যেতিয়াই বিচৰা তেতিয়াই পাবা। মই আশাৰে বাট চাই ৰ'ম। এনেদৰেই 2 বছৰলৈকে আমাৰ সম্পৰ্কটোত এটা বৃহৎ ভাগ মিলিছিল। ভুলটো অৱশ্যে মোৰেই আছিল। তৃতীয় পক্ষ এজন সোমাই লৈছিলোঁ আমাৰ জীৱনত। সকলো তছনছ কৰি পেলাইছিলোঁ, লগতে তাইৰ সপোনবোৰকো। তাই কৈছিল, তুমি যেতিয়াই মোক বিচাৰি আহিবা তেতিয়াই তুমি মোক পাবা, তোমাৰ কাষতে। মই ৰৈ থাকিম তোমালৈ। সিদিনা ময়ো প্ৰতিশ্ৰুতি দিছিলোঁ, এদিন উভতি যাম বুলি। তাইৰ লগত 1000 কাজিয়া লাগিলেও, তাইৰ ওপৰত 1000 খং উঠিলেও, সদায় তাই মোৰ হৃদয়ৰ কোনোবা কোণৰ পৰা এটি ধুনীয়া লেহেমীয়া সুৰত ওলাই আহিছিল। তাই মোৰ জীৱনৰ অংগ নহয়, তাই মোৰেই জীৱন। ইয়াৰ পাছত 2 বছৰ 3 মাহ বা 6 মাহমানৰ মূৰত এবাৰ ফোন কৰি খবৰ লৈছিলোঁ তাইৰ। হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফাইনেল এক্সামৰ শেষৰ দিনাখন কলেজত থ'বলৈ গৈছিলোঁ তাইক। তেনেকৈ সংযোগত আছিলোঁ আমি, কিন্তু আশা হেৰুওৱা নাছিলোঁ আমি। তাইৰ মতে তাই যদি সঁচাকৈয়ে ভাল পায় মোক, যদি তাইৰ ভাল পোৱাখিনি সঁচা হয়, তাই হেনো মোক পাব এদিন কাষত, সেয়া তাইৰ বিশ্বাস। তাইৰ আশা বিফল নহ'ল। 2019 বৰ্ষত আমাৰ যোগাযোগ বাঢ়িছিল। মাজভাগত লাহে লাহে দুজন আমি এক হ'লোঁ। এতিয়া এনেদৰেই চলি আছে আমাৰ সম্পৰ্কটো। ধুনু, তুমি ক'ত আছা? হাত খোলাত আছোঁ। কিয়? বৰষুণ আহিব ধৰিছে, সোনকালে ঘৰলৈ যোৱা বুলিছোঁ। কিয় যাম ঘৰত? নাযাওঁ, মই ইয়াতে থাকিম। ভিজি যাম মই বৰষুণ অহাৰ পাছত। মই কিবা এটা কৈছোঁ যে, শুনিব লাগে নে নালাগে? একো কথাই নুশুনা মোৰ তুমি। যি কৰা কৰি থাকা, আজিৰ পৰা একোৱে নকওঁ মই তোমাক। বাই। নুশুনো, যোৱা, নকবাও মোক। হেল্ল' ফোনটো কাটিলেই মানে একো এটা ক'ব নোৱাৰি। ক'ত? বিচনাত। আহিছা মানে? নাই অহা, বৰষুণতে ভিজি আছোঁ। মোৰ কথা শুনেও মোৰ ধুনুৱে। মোৰ নামটোও পাহৰিলা নেকি? মোৰ নাম ধুনু নহয়, মোৰ নাম বিকাশহে। এতিয়া এনেদৰেই চলি আছে আমাৰ সম্পৰ্কটো। মাজে মাজে খং, মাজে মাজে মৰম, কেতিয়াবা অভিমান বা কেতিয়াবা বিষাদ, এইবোৰ ভাঙোতেই যায় মোৰ। তাইৰ প্ৰতি মৰম ভাল পোৱা কেতিয়াও কমা নাই মোৰ, আৰু নকমেও কেতিয়াও। মই ফোন কৰি কেতিয়াবা সুধোঁ, মনত পৰেনে অতীতৰ কথাবোৰ মনো? পৰে। তাইৰ লেহেমীয়া সুৰত ভাহি আহে কথাষাৰি। মই আকৌ কৈ যাওঁ ইমান বছৰৰ কথাবোৰ। মাজত বহুতো ঘাত প্ৰতিঘাত আহিল আমাৰ মাজলৈ। তাৰ কাৰণো যেতিয়া মই বুলি কওঁ, তাই টপককৈ মাত দিয়ে।
ধুনু, তোমাৰ কোনো দুখ নাই নহয়। দুখ মাত্ৰ সময়ৰ। যি হ'ব লগা আছিল হৈ গ'ল। এতিয়াতো তুমি মোৰ লগতে আছা ন জান। মন বেয়া নকৰিবা জান। সদায় এনেদৰেই থাকা মোৰ লগত আজীৱন। জীৱন বাটত বহু বাধা বিঘিনি নেওচি আমিতো এতিয়া একলগ হোৱাৰ সপোন ৰচিছোঁ। এতিয়া মাত্ৰ তাইৰ হেঁপাহ। মই নিজৰ ভৰিৰ ওপৰত থিয় হৈ তাইক নিজৰ কৰিব লাগে। মোৰো সেই একেই দায়িত্ব। ঘৰখনৰ লগে লগে জীৱনটোৰ আধাখিনিতো এতিয়া তাইয়েই। পিছে তাই একেবাৰে অজলা ছোৱালীৰ দৰে। সকলো তৎক্ষণাত বুজি নাপায়, চিধা চিধি কথাহে বুজি পায়। যদি কিবাকে একা বেকাকৈ কিবা কোৱা যায় একোৱে বুজি নাপায় তাই। সেইবাবে পাপু আৰু মই তাইক টিউবলাইট বুলিয়ে জোকাওঁ। তাইৰ খং উঠে তেতিয়া, আৰু বুজি নাপায় বাবে কেতিয়াবা মোৰ লগত কাজিয়াও কৰে। কেতিয়াবা এনেকৈ হাঁহি ধেমালিৰ মাজেৰে তাইক অকণমান জোকাবলৈ চেষ্টা কৰোঁ। ঐ, কি কৰিছা তুমি? কি কৰিম আৰু, আছোঁ ৰখা। শুনাচোন, এই বুঢ়া আছেনে নাই তোমালোকৰ? তোমাৰ হ'ব লগা শহুৰ দেউতা আহিছান, তেওঁৰ বিষয়টো তেনেকৈ নক'বা। বুঢ়া আছে কি জানি, ৰখা। বুঢ়ী ভাত বনাব গৈছেনে নাই? নামাতো যোৱা। চৰি ধেমালি কৰিছোঁ চৰি। হ'ব যোৱা, গম পাইছোঁ মোৰ লগত টাইম পাছ কৰি আছা তুমি। আজিৰ পৰা তোমাক ফোনে নকৰোঁ চোৱা। হাৰে কি কৰি আছা তুমি? হেল্ল'। ফোনটো কাটিলেই মানে। দেখিছেনে? তেনেকৈ তাইক খং কৰি ফোনটো কাটি দিয়ে। আকৌ 2বাৰ 3বাৰৰ মূৰত মোৰ ফোনটো ধৰিব। মই তেতিয়া তাইক কাকুতি মিনতি কৰি বুজাওঁ ধেমলি কৰা বুলি। তেতিয়াহে অকণমান বুজে, কেতিয়াবা নুবুজে। ভাল লাগে সেইবাবে মোৰ আকৰিজনীক, মোৰ চুনুটোক। বহুত সহজ সৰল মনৰ অধিকাৰী তাই, কিন্তু অলপতে চকুলো টোকে। যি কি নহওক, এইটোৱে আছিলে আজিৰ ষ্টৰিটো। মোৰ আজিৰ ষ্টৰিটো আছিলে বিকাশ মামা আৰু তৃষ্ণা মামীৰ ওপৰত। মানে ক'বলৈ গ'লে বিকাশ দা আৰু তৃষ্ণা বাৰ ওপৰত। আমি মৰমতে মামাজী মামীজী বুলিয়ে মাতোঁ। বহুত ধুনীয়া হৈছে ষ্টৰিটো, এটা সুন্দৰ লাভ ষ্টৰি। খুব ধুনীয়াকৈ লিখি দিছে বিকাশ মামাই, বিকাশ নয়ন কলিতাই। আৰু তোমালোকৰ এই প্ৰেমৰ বান্ধোনটো, প্ৰেমৰ এনাজৰীডাল যেন এনেদৰেই চিৰযুগমীয়া হৈ থাকে, তাৰে কামনা কৰিম। তোমালোকৰ এই ভাগিন হৈছে যেতিয়া ভাগিনৰ দায়িত্বটোতো পূৰণ কৰিবই লাগিব। চ' তোমালোকৰ এই প্ৰেমৰ বান্ধোনটো যেন সদায় চিৰযুগমীয়া হৈ থাকে, তাৰে কামনা কৰিম। আৰু মামাজী, সোনকালে বিয়াখন পাতিব লাগে আৰু বিয়া খাব পাব লাগে। বহুত ফূৰ্তি কৰিম বিয়াত। যি কি নহওক, যদি ষ্টৰিটো শুনি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু নতুন কবিতা ষ্টৰি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।